আপোনাৰ নিউবৰ্ণ বেবিটোৱে মাকৰ গাখীৰ ঠিকে পাইছেনে কেনেধৰণে গম পাব তাৰ কাৰণে কেইটামান পইণ্ট। নাম্বাৰ 1, বেবিটোৱে 24 ঘণ্টাৰ ভিতৰত মিনিমাম 8 বাৰ গাখীৰ খাইছে। নাম্বাৰ 2, পেচাবৰ পৰিমাণ জন্মৰ 6 দিন ক্ৰছ কৰাৰ পিছত মিনিমাম 6 বাৰৰ পৰা 8 বাৰ হৈছে। নাম্বাৰ 3, এবাৰত বেবিটোৱে কণ্টিনিউৱাছ 10 পৰা 20 মিনিট গাখীৰ খাইছে। নাম্বাৰ 4, যেতিয়া এটা শিশুৱে অকল মাকৰ গাখীৰ খাই থাকে সেই সময়ত বেবিটোৰ শৌচৰ কালাৰ হ'ব গল্ডেন য়েলো আৰু গোন্ধাব টেঙা টেঙা, অলপ পানী মিউকাছ এনেকুৱা ধৰণৰ বীজজাতীয় হ'ব। এণ্ড নাম্বাৰ 5, জন্মৰ প্ৰথম 3 মাহত শিশুটিৰ ওজন বাঢ়িব 30 গ্ৰাম পাৰ ডে আৰু নেক্সট 3 মাহত হ'ব 20 গ্ৰাম পাৰ ডে।